ননাই চেৰপাং বিটিচি সমষ্টিৰ ভলাতাৰত গোৰ্খা গণ অধিৱেশন বামুণজুলি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল গণ সমাৱেশ ওদালগুৰি জিলাৰ বিটিচি পৰিষদীয় সমষ্টিৰ ননাই চেৰপাঙত ৰবিবাৰে গোৰ্খা জনগোষ্ঠীৰ গণ অধিৱেশন হৈ যায় সমৰাজ সমৰৰ সভাপতিত্বত হোৱা অধিৱেশনত মুখ্য অতিথিত অংশগ্ৰহণ কৰে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি সুনীল চেত্ৰীয়ে बाख्रा बेचेर कुनै बाक्साको उदालगुरीको मान्छे कार्बी आंगलङ डिमा हासाउ हाफलङ तिनसुकिया जानु परेको थियो दुर्भाग्यपूर्ण हैन जति त्यति नै हिन्दूको लागि दर्द थियो भने चाहना थियो भने हिन्दूको दल हो भने त्यसको समाधान गर्न सक्दैन एउटा बोली पनि किन बोलेन त्यतिखेर डी भोटारले तर्पेका छन् बेला बेलामा विदेशको लान्छना आउँछ डी भोटारको छ त्यो समाधान किन नगरेको र त्यस्ता मान्छेलाई कहिले पनि बीजेपी गरौ हामी हिन्दूको दल भनेर जति प्रलोभन कसैले दिन्छ भने त्यसको कडा विरोध गर्नुपर्छ वाल भएर यहाँ बस्नुपर्छ पर्खाल वालकोलाई कुनै पत्ते हामी त्यहाँ प्रश्न दिन्छौं भनेर तपाईहरु सब यस नुनाई शेर्पाङ समष्टिका मान्छे त्यसलाई उत्तर दिनुपर्छ कदापि अरु दललाई यहाँ प्रश्न दिनु हुँदैन जब इलेक्सनको अगाडि यत्रो वर्ष सुन्नु नदिएर यसपालि एउटा घोषणा गर्नुभयो भाइ टिकाको बन्द गरेर त्यो एउटा प्रलोभन मात्रै हो तपाईहरु नबोलिनु होला त्यो प्रलोभन हो जति त्यति नै साहस थियो भने उहाँहरुको जुन एउटा লগতে ননাই চেৰপাং সমষ্টিৰ ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী কৃষ্ণ বাহাদুৰ গিৰিও অংশগ্ৰহণ কৰে বামুণজুলি ডিমাকুচি এই বৃহৎ অঞ্চলৰ গোৰ্খাসকলে যে সমবেত হৈছো একমাত্ৰ আগন্তুক সময়ত আমাৰ যিটো প্ৰাপ্য অধিকাৰ সেই অধিকাৰ প্ৰাপ্তিৰ কাৰণে আমি কি ধৰণে আগবাঢ়িব লাগিব এই কথাটো আমি ইয়াত আলোচনা কৰিবলৈ আমি সমবেত হৈছো আমি আগন্তুক সময়ত বিটিচিত বসবাস কৰা বিটিআৰত বসবাস কৰা গোৰ্খা সমাজে যাতে নিজৰ প্ৰাপ্য অধিকাৰখিনি পায় আৰু তাৰ কাৰণে আমি কি ধৰণে কাৰ্যসূচী আগত লৈ যাম এই কথাটো আমি আলোচনা সমাগত ডিসেম্বৰৰ 7 তাৰিখে যেটো অনুষ্ঠিত হ'ব আপোনালোকৰ ভূমিকা কেনেকুৱা হ'ব না নিশ্চয় আমাৰ ভূমিকা যোগাত্মক ভূমিকা হ'ব আমি বিটিচিৰ ৰাইজে যি ধৰণে যি বিচাৰে আমি সেই ধৰণে আমি আগবাঢ়িম জনসাধাৰণৰ মত সংগঠনৰ মত গতিকে জনসাধাৰণে কি ধৰণে বিচাৰে সেই ধৰণে আমি আগবাঢ়ি গৈ আছো আমি সকলোৰ লগত আলোচনা কৰিছো আজি বিটিচি অঞ্চলটোৱে এটি ট্ৰানজিশ্যন পিৰিয়ডত আছে গতিকে এই সময়ত বিটিআৰ চুক্তি সদ্যহতে হৈ গৈছে গতিকে বিটিআৰ চুক্তি বৰ্তমানৰ পৰিস্থিতি গোটেইখিনি কথা আলোচনা কৰি মেলি আমি এটা যোগাত্মক ভূমিকা সদায় ল'ম আৰু বিটিচি আৰু বৃহত্তৰ বিটিআৰ অঞ্চলৰ উন্নতিৰ কাৰণে কি পদক্ষেপ ল'লে ভাল হ'ব বিটিআৰ অঞ্চলৰ প্ৰশাসনে সেই পদক্ষেপ নিশ্চয় প্ৰথমবাৰৰ কাৰণে গোৰ্খাসকলে ওদালগুৰি জিলাত দুজনকৈ প্ৰাৰ্থী পাইছে আমাৰ কাৰণে গৌৰৱৰ কথা সেই প্ৰাৰ্থীজনক জিকাই নিয়া আৰু যি দলে সেইজন প্ৰাৰ্থী দি গোৰ্খা জনগোষ্ঠীক সন্মান প্ৰদৰ্শন কৰে সেই দলৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন দিয়াটো আমাৰ দায়িত্ব গতিকে আমাৰ পূৰ্ণ সমৰ্থন থাকিব আমি আমাৰ দুজন কেণ্ডিডেট জিকোৱাৰ লগে লগে আমি যিমান যি ধৰণে তেখেতসকলে সন্মান প্ৰদৰ্শন আমাৰ কৰিলে আমি তেখেতসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু তাতকৈ ডাঙৰ কথা হ'ল এপছু আৰু আকছুৰ বন্ধুত্ব বিএছচিৰ পৰা আদি কৰি বিটিচিৰ পৰা আদি কৰি বিটিআৰলৈকে আমি এপছুৰ সমৰ্থনত অসমৰ গোৰ্খা ছাত্ৰ সন্থা সদায় আছে গতিকে আমি বিচাৰো আগন্তুক দিনত এপছু আৰু আকছুৰ সম্বন্ধটো আৰু শক্তিশালী হ'ব লাগিব আৰু সমগ্ৰ উত্তৰ অসমৰ যিখিনি সামাজিক পৰিৱেশ তাক যদি আমি উন্নত কৰি যদি ভৱিষ্যতে শক্তিশালী অসম নিৰ্মাণ কৰিব লাগিব তেতিয়াহ'লে বিশেষকৈ জনগোষ্ঠী ছাত্ৰ সংগঠনসকলৰ লগতে বিশেষকৈ এপছু আৰু আকছুৰ সম্পৰ্ক ভাল হ'ব লাগিব আৰু এই ক্ষেত্ৰত এপছুৱে কিন্তু যোগাত্মক ভূমিকা লৈ আগবাঢ়িব লাগিব নাই আমাৰ কথাটো আছিলে আমাৰ কথাটো স্পষ্টৰূপে আমি তাত কৈছো যে য'ত আমাৰ কেণ্ডিডেট দিছে আমাৰ প্ৰথম টাৰ্গেটটো আমাৰ কেণ্ডিডেট হ'ব তাৰ পাছত আমি জিলা সমিতিকে এই বস্তু জিলা সমিতিবিলাকে নিজৰ সিদ্ধান্ত লৈছে বাক্সা জিলা সমিতিয়ে সিদ্ধান্ত লৈছে নিজৰ সিদ্ধান্ত লৈছে চিৰাগে নিজৰ সিদ্ধান্ত ল'ব গতিকে যিহেতু এইটো সমগ্ৰ বিটিআৰটো কেৱল মাত্ৰ 4টা জিলাক লৈয়ে হয় গোটেই অসমৰ 32টা জিলা ইয়াৰ লগত সংলগ্ন নহয় গতিকে 4টা জিলা যি কেইজন মানুহ ইয়াত জিলাখনত থাকে তেখেতসকলে প্ৰকৃত পিকচাৰটো বুজি পাব গতিকে তেখেতসকলৰ জনসাধাৰণৰ লগত আলোচনা কৰি তেখেতসকলে
যদিও দেখিছোঁ মানে দলে যদিও প্ৰাৰ্থী আগবঢ়াইছে তথাপিও 15 বছৰে জনগোষ্ঠীক বঞ্চিত কৰিব পাৰে। এইটো সঁচা কথা, এইটো একদম সঁচা কথা। বিগত আপুনি বঞ্চিত মানে BPF চৰকাৰে BPFৰ সময়ত যোৱা 5 বছৰত নমিনেটেড MCL যিটো দিয়াৰ প্ৰথা সেইটো নিদিলে। এটা 5টা গোটেই টাৰ্মটো এটা নমিনেটেড MCL নোপোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা। এটা আত্মসন্মান কৰিব লাগিব। আপোনালোকে নিজে ভাবক এই অন্তিম সময়ত ইমান 17 বছৰত এবাৰো তেখেতসকলে প্ৰাৰ্থী নিদিলে আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা, হয় নাই? কিন্তু আজি UPPL আহিয়ে প্ৰথম নিৰ্বাচনতে যি ধৰণে আমাৰ দুজনকৈ প্ৰাৰ্থী দিলে সেয়া গোৰ্খা জনগোষ্ঠীৰ প্ৰতি সন্মান হয়। সেই সন্মান গ্ৰহণ কৰিব আমি জানিব লাগিব আৰু ঠিক তেনেদৰে সন্মান প্ৰদৰ্শন কৰিব জানিব লাগিব। আমাৰ কথাটো এইটো, আমি গোৰ্খা জনসমাজক আহ্বান জনাব বিচাৰিছোঁ, এইটো সময় এয়া সময় নিজৰ ৰাজনৈতিক অস্তিত্ব প্ৰতিপন্ন কৰাৰ সময়। য'ত আমাৰ গোৰ্খা জনগোষ্ঠীৰ লোকসকল থিয় হৈছে তাত আমি এটাও গোৰ্খা ভোট বেলেগত যাব নালাগিব। গোৰ্খা কেণ্ডিডেটৰ ফৰেষ্ট যাব লাগিব, আমাৰ স্পষ্ট কথা। গোৰ্খা কেণ্ডিডেটক ভোট পাবই লাগিব যিকোনো প্ৰকাৰে। আন্তরিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ গোৰ্খা ছাত্ৰ সন্থাকৰ উদ্যোগত ইয়াতে ওদালগুৰি কেণ্ডিডেটক মানে আমাৰ ডাঙৰ সমস্যা আছে পানীৰ প্ৰাণ পানী ৰাজধানী ঘৰে ঘৰে পাব লাগে, কিন্তু আজিলৈকে পাবলৈ ৰাইজে সক্ষম হোৱা নাই। তাৰপিছত আছে এটা হাতী মানুহৰ সংঘাত। এই অঞ্চলত বসবাস কৰা ৰাইজে মানে 4টা বজাৰ পিছতে মানে চাংঘৰত উঠিব লগা হয়। ডাঙৰ সমস্যা আছে, নিচিনা মানুহ মৰি আছে, হাতীও মৰি আছে। আমি এইটো বিচাৰিছোঁ আহি থকা দিনত আমাৰ UPPL চৰকাৰ গঠন কৰি Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.